অখিল গগৈৰ প্ৰেছ মিট। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত ৩ তাৰকা হোটেল। মন্ত্ৰী হোৱাৰ পাছত অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গুৱাহাটীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ নামত 2টা দিনত 75 বিঘা 3 কঠা 16 লিচা মাটি ক্ৰয়ৰ তথ্য ৰাজহুৱা হোৱাৰ পাছত আজি পুনৰ অনুষ্ঠিত হয় মন্ত্ৰী পত্নী জলি ডেকা বৰুৱাৰ গুৱাহাটীৰ মাজমজিয়াত 5 মহলীয়া এক বিশাল হোটেলৰ তথ্য। হোটেলখনৰ নাম কৈলাশ ৰেচিডেন্সি, ঠিকনা RP ৰোড, MLAৰ হোষ্টেলৰ পিছফালে, গণেশগুৰি। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ফাদিল কৰিছিল জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ মালিকাধীন কোম্পানী জেএমপি একুৱা এগ্ৰ প্ৰাইভেট লিমিটেড ৰঙিয়াত একেটা দিনতে 26 এপ্ৰিল 2023ত ক্ৰয় কৰা 39 বিঘা 3 কঠা 16 লেচা মাটিৰ তথ্য। লগতে বিধায়কজনে প্ৰকাশ কৰিছিল যে মন্ত্ৰী জয়ন্ত মল্লয়ে 85 বিঘা চৰকাৰী ভূমিও বেদখল কৰিছে। তাৰ আগতে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল মন্ত্ৰী পত্নী জলি ডেকা বৰুৱাই একেটা দিনতে তেজপুৰত ক্ৰয় কৰা 36 বিঘা মাটিৰ তথ্য। একেদৰে ফাদিল হৈছিল জলি ডেকা বৰুৱাৰ নামত ক্ৰয় কৰা 75 বিঘাৰ মাটিৰ তথ্য। এজন মন্ত্ৰী পত্নীৰ নামত বিঘাই মাটি ক্ৰয়ৰ চাঞ্চল্যকৰ তথ্য প্ৰকাশৰ পাছতে আজি পুনৰ অখিল গগৈয়ে ফাদিল কৰে জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ নামত গুৱাহাটীৰ অভিজাত এলেকাত নিৰ্মাণ কৰা বিশাল হোটেল কৈলাশ ৰেচিডেন্সিৰ তথ্য। উল্লেখযোগ্য যে 26 এপ্ৰিল 2023 দিনা ৰঙিয়াত 39 বিঘা 3 কঠা 16 লেচা মাটি ক্ৰয় কৰা। সেই 26 এপ্ৰিল 2023 দিনাই জলি ডেকা বৰুৱাৰ নামত ক্ৰয় কৰা হয় দিছপুৰ ৰাজ চক্ৰৰ অধীনত জুতীয়া ৰাজ গাঁৱত 2 কঠা 18.79 লেচা মাটি। এজন মানুহৰ হাতত কিমান টকা থাকিলে একেটা দিনতে প্ৰায় 40 বিঘা মাটি ক্ৰয় কৰাৰ উপৰিও গুৱাহাটীত বহু কোটি টকীয়া মাটি ক্ৰয় কৰিব পাৰে বুলি সংবাদ মেলত অখিল গগৈয়ে প্ৰশ্ন উত্থাপন কৰে। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে এই যে মাটি ক্ৰয় কৰা হৈছে ৰামেশ্বৰ তালুকদাৰ নামৰ গুৱাহাটীৰ এগৰাকী কুখ্যাত মাটিৰ দালালৰ পৰা। পট্টা নং 820 দাগ নং 1083 গুৱাহাটীৰ অন্যতম গুৰুত্বপূৰ্ণ এলেকাৰ এই মাটিৰ মূল্য হ'ব কেইবা কোটি টকা। দিছপুৰ MLAৰ হোষ্টেলৰ পিছফালে MP বুক ষ্টলৰ লগতে লাগি থকা এই মাটিতে নিৰ্মাণ কৰা হৈছে কৈলাশ ৰেচিডেন্সি। কেইবা কোটি টকাৰ এই মাটি নিৰ্মাণ কৰা হৈছে কেইবা কোটি টকীয়া হোটেল কৈলাশ ৰেচিডেন্সিৰ বিল্ডিং। হোটেলখনৰ তলৰ মহলৰ ইতিমধ্যে খোলা হৈছে বহুজাতিক কোম্পানী KFCৰ ফ্ৰেঞ্চাইজি। 4 জুনত ৰাইজৰ দলৰ এটা প্ৰতিনিধি দলে পৰ্যবেক্ষণ কৰি আহিছে জলি ডেকা বৰুৱাৰ কৈলাশ ৰেচিডেন্সি। ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা 5 মহলীয়া বিশাল হোটেলখনৰ ভিতৰচোৱা আধুনিক সা-সুবিধাৰে 3 তাৰকা যুক্ত হোটেলখনৰ অন্তৰ্ভাগৰ কামো শেষ হোৱাৰ পথত। অতি বিশাল বহল এই হোটেলখনৰ ফটো সংবাদ মেলত ৰাজহুৱা কৰে বিধায়ক অখিল গগৈয়ে। ফটোৰ পৰাই প্ৰমাণ হয় কিমান বিলাসী হোটেল নিৰ্মাণ কৰিছে মন্ত্ৰী পত্নী জলি ডেকা বৰুৱাই। মন্ত্ৰী হোৱাৰ পাছতে জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ হাতত পাইছে নেকি আলাদিনৰ চাকি, নহ'লে কৰ ধনেৰে এইদৰে সম্পত্তিৰ পাহাৰ কৰিছে মন্ত্ৰী পত্নী জলি ডেকা বৰুৱাই। উল্লেখযোগ্য যে এটকাৰ দুৰ্নীতি দেখিলেও বাঘৰ দৰে জুপিয়াম বুলি কৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেই বাঘটো ক'ত এতিয়া? বাঘটোৱে নাকত তেল দি হৈছে, বাঘটো নুঠে। কেৰাণী, মোহৰী, মণ্ডল, শিক্ষক, পিয়ন, কনষ্টেবলৰ দুৰ্নীতি দেখিলেহে বাঘটোৱে হাৰ পাই গৰ্জি উঠে। জয়ন্ত মল্ল জলি ডেকা বৰুৱাক বাঘটোৱে হয়তো ভয় কৰে। RSৰ ডাঙৰ নেতা বশিষ্ঠ বজুৰ বৰুৱা, উমেশ চক্ৰৱৰ্তী, ভূপেন শৰ্মাৰ দৰে বাঘটোৱে হৈ নিপাত দিছিল। অসমত কপালৰ মাটিত ঘাম পেলাই তিলকৈ বিজেপিৰ ভোট ভেটি বনোৱাসকলে বিজেপি চৰকাৰৰ দিনত মাটি সম্পত্তিৰ পাহাৰ বনাব পৰা নাই। 2014 চনত দিল্লীত মোদী চৰকাৰ হোৱাৰ পিছত বিজেপিৰ ভাল দিন দেখি জেল যাত্ৰাৰ ভয়ত কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা কেইজনীৰ পত্নী কেইজনীহে কোটিপতি হৈছে। পুৰণি বিজেপিৰ পত্নীবোৰে ঘৰত ভাত ৰান্ধি আছে। সংবাদ মেলত অখিল গগৈৰ মন্তব্য।